নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। অসম মেঘালয় সীমা সমস্যাক লৈ কংগ্ৰেছক তুলাধনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিৰোধী কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছৰ বাবে দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল অসম মেঘালয়ৰ সীমা সমস্যা। মেঘালয়ৰ সৈতে হৈ থকা সীমা বিবাদক লৈ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ সৈতে হৈ থকা সীমা সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰি থকা হৈছে, সিদ্ধান্ত লোৱা হোৱা নাই। লোকসভা আৰু ৰাজ্যসভাত বিল পাছ হ'লেহে সমাধান হ'ব। সীমান্তবাসী ৰাইজৰ মতামত লোৱা হৈছে। কংগ্ৰেছে ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ দিনতে সমস্যা সমাধান হ'ব লাগিছিল, কিন্তু কংগ্ৰেছে কেৱল ৰাজনীতি কৰে। সীমান্তবাসীৰ সমস্যা সমাধান নিবিচাৰে, সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন নিবিচাৰে কংগ্ৰেছে। আমি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কংগ্ৰেছে বিচাৰিছে অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগত কাজিয়া লাগি থকাটো। পৰৱৰ্তী খবৰটি হৈছে অসমত বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে এইবাৰ ঐতিহাসিক জোনবিল মেলা বাতিল কৰা হৈছে। জাগিৰোডত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাগমেৰে ঐতিহাসিক যুগৰে পৰা জোনবিল মেলা উদযাপন কৰি অহা হৈছে। জাগিৰোড চহৰৰ পৰা 5 কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰে পৰম্পৰাৰে এই মেলা অনুষ্ঠিত হৈছে, য'ত বিশ্বৰ প্ৰাচীন বিনিময় প্ৰথা এতিয়াও চলি আছে। ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বাবে জোনবিল মেলা বাতিল কৰা হৈছে যদিও জাগিৰোডৰ দেওশাল মন্দিৰত শোভা ৰজাই কণী ভাঙি জোনবিল মেলাৰ ধৰ্মীয় ৰীতি নীতিখন পালন কৰিব। পৰম্পৰাগত জোনবিল মেলাৰ লগতে বৰ্তমানৰ আধুনিক সমাজৰ এখন বিশাল মেলাও প্ৰতি বছৰে অনুষ্ঠিত হৈ আছিল যদিও কোভিড পৰিস্থিতিৰ বাবে এই মেলা বাতিল কৰিবলগীয়া হোৱাত স্থানীয় লোকসকল হতাশ হৈ পৰে যদিও ৰাজহুৱা স্বাস্থ্যৰ স্বাৰ্থত প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনাইছে। জোনবিল মেলাত পাহাৰৰ পৰা নামি অহা মামা মামীসকলৰ সৈতে ভৈয়ামৰ লোকসকলৰ বিনিময় প্ৰথাৰ লগতে সমূহীয়া মাছ ধৰা পৰ্ব, পৰম্পৰাগত কুকুৰা যুঁজ আদিও অনুষ্ঠিত কৰা হৈ আহিছে। পৰৱৰ্তী খবৰটি হৈছে চীনা সৈন্যই অপহৰণ কৰি নিলে অৰুণাচলী যুৱকক। বিজেপিৰ সাংসদে প্ৰকাশ কৰিছে এই তথ্য। অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ পৰা চীনা সৈন্যই 17 বছৰীয়া অৰুণাচলী যুৱকক লৈ যায় বুলি ৰাজ্যখনৰ বিজেপি সাংসদ তাপিৰ গাঁৱে টুইট কৰি জনায়। বিজেপিৰ সাংসদগৰাকীয়ে উল্লেখ কৰা মতে চীনা সৈন্যই অপহৰণ কৰি লৈ যোৱা যুৱকজনৰ নাম মিৰাম তাৰুণ। অৰুণাচলৰ উজনি চিয়া জিলাৰ জিগু গাঁৱৰ পৰা যুৱকজনক মঙলবাৰে চীনা সৈন্যই লৈ যায় বুলি বিজেপি সাংসদগৰাকীয়ে সদৰি কৰে। লগতে উল্লেখ কৰে যে অৰুণাচলৰ উজনি চিয়া জিলাৰ লুংটাজোৰ অঞ্চলত 2018 চনৰ পৰাই চীনা এটা 3-4 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰি আছে। অৱশ্যে বিজেপি সাংসদগৰাকীয়ে অৰুণাচলী যুৱকজনক চীনা সৈন্যই অপহৰণ কৰি নিয়া বুলি উল্লেখ কৰাৰ পাছতো বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰটি হৈছে দ্বিতীয়বাৰলৈ বিজেপিত যোগদান কৰিব মণিপুৰৰ একমাত্ৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই। 2020 চনৰ 18 জুনত মণিপুৰৰ স্পিকাৰ্ছ ট্ৰিবিউনেলে বিজেপি বিধায়ক সত্যব্ৰতৰ দ্বাৰা দাখিল কৰা আবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে দল বিৰোধী আইনৰ অধীনত বিধায়ক টংব্ৰাম ৰবীন্দ্ৰক অযোগ্য বুলি ঘোষণা কৰিছিল। মণিপুৰৰ একমাত্ৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই আজি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সূত্ৰ অনুসৰি মণিপুৰৰ একমাত্ৰ তৃণমূলৰ বিধায়ক টংব্ৰাম ৰবীন্দ্ৰই ইম্ফলত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত নিজকে গেৰুৱা দলত অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছে। মণিপুৰৰ বিজেপি নেতৃত্বই যদিও কোনো মন্তব্যৰ পৰা বিৰত আছে, কিন্তু ধাৰণা কৰা হৈছে যে দলক তেওঁ আদৰিব বিচাৰিছে। টংব্ৰাম ৰবীন্দ্ৰই 2017 চনত বিষ্ণুপুৰ জিলাৰ থাংগা সমষ্টিৰ পৰা তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক টি মাংগী বাবুক পৰাস্ত কৰি নিৰ্বাচনত জয়ী হৈছিল। এন বীৰেন সিং চৰকাৰৰ অধীনত কৰা বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে AITC বিধায়কজনে তেওঁৰ সমষ্টিত লাভ কৰিছিল জনসমৰ্থন। 2017 চনত বিজেপি শাসনলৈ অহাৰ পিছত তেওঁ বিজেপি চৰকাৰক সমৰ্থন কৰি আহিছে। 2020 চনৰ 18 জুনত মণিপুৰৰ স্পিকাৰ্ছ ট্ৰিবিউনেলে বিজেপিৰ বিধায়ক সত্যব্ৰতৰ দ্বাৰা দাখিল কৰা আবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে দল বিৰোধী আইনৰ অধীনত বিধায়ক টংব্ৰাম ৰবীন্দ্ৰক অযোগ্য বুলি ঘোষণা কৰিছিল। যোৱা বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ টিকটত ৰবীন্দ্ৰই থাংগা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও তাৰ পিছত তেওঁৰ দলৰ ৰাজ্যিক গোট ভংগ কৰাৰ পিছত বিজেপিত যোগদান কৰে।
অৱশ্যে পিছত তেওঁ বিজেপি ত্যাগ কৰে আৰু একমাত্ৰ ৰাজ্যসভাৰ আসন নিৰ্বাচনৰ দুদিন আগতে কংগ্ৰেছ দলক সমৰ্থন ঘোষণা কৰে। পৰৱৰ্তী খবৰটি হৈছে দৰঙত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজস্থলী। উপায়ুক্তই জাৰি কৰিলে নিৰ্দেশনা। আজি অৰ্থাৎ 20 জানুৱাৰীৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী ঘোষণা নকৰালৈকে বলবৎ থাকিব এই নিৰ্দেশনা। কোভিডৰ বাবে দৰঙত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজস্থলী। বিশেষকৈ জিলাখনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলী, চেৰেং চাপৰি, লখিমপুৰৰ পুখুৰী, কাপুৰপুৰী মন্দিৰ, কুৰুৱাকে ধৰি মুঠ 8টা বনভোজস্থলী বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে। দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এই নিৰ্দেশাৱলী জাৰি কৰে। আজি অৰ্থাৎ 20 জানুৱাৰীৰ পৰা এই নিৰ্দেশাৱলী কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী ঘোষণা নকৰালৈকে বলবৎ থাকিব এই নিৰ্দেশনা। দৰং জিলাত শেহতীয়াভাৱে 585 জনলৈ বৃদ্ধি পালে কোভিডৰ ৰোগী। বুধবাৰৰ দিনটোত 195 জনৰ দেহত ধৰা পৰিছে কোভিড-19। পৰৱৰ্তী খবৰটি হৈছে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰচাৰৰ পোষ্টাৰ গাল। প্ৰিয়ংকা মৌৰ্যই বিজেপিলৈ যাবলৈ ৰাওনা হৈছে। লড়কি হু লড় শক্তি হু। উত্তৰ প্ৰদেশত এই শ্লোগানেৰে কংগ্ৰেছৰ অভ্যন্তৰীণ নতুন জোৱাৰৰ সৃষ্টি হৈছিল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে নাৰী শক্তিক জাগ্ৰত কৰিবলৈ সক্ষম হ'ব বুলি বিভিন্ন মহলে ধাৰণাও কৰিছিল, কিন্তু এইবাৰ দল ত্যাগ কৰিবলৈ আগবাঢ়ি আহিছে এই কৰ্মসূচীৰ পোষ্টাৰ গাল প্ৰিয়ংকা মৌৰ্যই। অভিযোগ উঠিছে দলৰ স্বাৰ্থত প্ৰিয়ংকা মৌৰ্যই পৰিস্থিতিক ব্যৱহাৰ কৰিছে কংগ্ৰেছে, কিন্তু নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। এক সূত্ৰৰ খবৰ অনুসৰি বিজেপিত যোগদান কৰিব পাৰে প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ সোঁহাতস্বৰূপ প্ৰিয়ংকা মৌৰ্যই। যদি সেয়া হয় তেন্তে উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দুৰ্গত মুখ্য আঘাত পৰিব। উত্তৰ প্ৰদেশত মহিলা ভোট লাভ কৰিবলৈ কংগ্ৰেছে যি ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছিল সেয়া এতিয়া বিফল হোৱাৰ দিশলৈ গতি কৰা হৈছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে। লক্ষণীয়ভাৱে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে 40% মহিলা প্ৰাৰ্থীক পদক্ষেপ কৰিব বুলি ঘোষণা কৰিছিল, কিন্তু দলত সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ হৈ পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটি হৈছে দেশদ্ৰোহী আইনৰ অপব্যৱহাৰ। বিলুপ্তিৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ। দেশত যোৱা কিছু বছৰ ধৰি দেশদ্ৰোহিতাৰ গোচৰ তথা আইনক লৈ বহু বিতৰ্কৰ সূচনা হোৱাৰ লগতে এই আইন আৰু আইনৰ অপব্যৱহাৰক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে। বিগত কিছু বছৰত কেইবাৰ চৰকাৰে এই আইনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দেশৰ বিৰোধী ৰাজনৈতিক দলৰ লগতে সচেতন মহলে আনহে নালাগে এই বিষয়ত কেইবাৰ দেশৰ শীৰ্ষ ন্যায়ালয়েও এই বিষয়ত মন্তব্য কৰিছে। দেশদ্ৰোহিতাৰ আইনৰ ব্যাপক অপব্যৱহাৰ তথা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰক কেন্দ্ৰ কৰি বিতৰ্ক চলি থকাৰ মাজতে দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ RF নৰমিনে এই আইনৰ বিলুপ্তিৰ পোষকতা কৰাৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে এই আইনৰ অপব্যৱহাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এই আইনক ঔপনিৱেশিক মানসিকতাৰ আইন হিচাপে বৰ্ণনা কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ RF নৰমিনে কেন্দ্ৰীয় চৰকাৰক এই আইনৰ ব্যাপক অপব্যৱহাৰৰ বাবে সমালোচনা কৰাৰ লগতে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাসকলৰ বিৰুদ্ধে দেশদ্ৰোহী আইনৰ অধীনত সমালোচক বা চৰকাৰৰ বিৰোধিতা কৰাসকলৰ ওপৰত গোচৰ জাপি দি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বিষয়টোক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুম্বাইৰ এখন আইন বিদ্যালয়ৰ এক ভাৰ্চুৱেল কাৰ্যসূচী সম্বোধন কৰি এই বিষয়ত তেওঁ কয় যে দেশদ্ৰোহী আইন সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ লগতে মত প্ৰকাশৰ স্বাধীনতা ৰখাৰ সময় আহি পৰিছে। তেওঁ অনুষ্ঠানত পুনৰ কয় যে দুৰ্ভাগ্যবশতঃ শেহতীয়া দিনবোৰত চৰকাৰক সমালোচনা বা বিৰোধিতা কৰা যুৱ নেতাসকলৰ লগতে শিক্ষাৰ্থী, ষ্টেণ্ড আপ কমেডিয়ান আদিৰ বিৰুদ্ধে ৰাজদ্ৰোহ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই আইন ঔপনিৱেশিক প্ৰকৃতিৰ, দেশৰ সংবিধানত ইয়াৰ কোনো স্থান নাই। ইয়াৰ উপৰিও ন্যায়াধীশ নৰমিনে কয় যে এফালে ৰাজদ্ৰোহ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে, আনহাতে যিসকলৰ প্ৰৰোচনামূলক ভাষণ দিয়ে তেওঁলোকৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰা নহয়। কিন্তু কিছুমান লোকে এটা নিৰ্দিষ্ট গোষ্ঠীৰ গণহত্যাৰ আহ্বান জনাইছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা হোৱা নাই। এই ক্ষেত্ৰত বিষয়াসকলো উদাসীন। দুৰ্ভাগ্যবশতঃ সৰ্বোচ্চ ক্ষমতাৰ পৰ্যায়ত থকা সকলে কেৱল এনে প্ৰৰোচনামূলক বক্তব্যত নীৰৱতা অৱলম্বন কৰাই নহয়, ইয়াক প্ৰায় সমৰ্থনো কৰি আহিছে। ন্যায়াধীশগৰাকীয়ে এই কথা উনুকিয়াই দিয়ে যে উপ ৰাষ্ট্ৰপতি M ভেংকায়া নাইডুৱে
শেহতীয়াকৈ কৈছিল ঘৃণামূলক ভাষণ কেৱল অসাংবিধানিকেই নহয়, ই এটা অপৰাধ। পৰৱৰ্তী খবৰটি হৈছে অসম মেঘালয় সীমান্ত বিবাদৰ অন্ত। আজি গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব। সাক্ষাতৰ সময়ত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা বিবাদ সমাধানৰ বাবে তেওঁলোকৰ পৰামৰ্শ দাখিল কৰিব বুলি কোৱা হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কৈছিল যে তেওঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰ সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব আৰু তেওঁৰ ওচৰত 6টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ পৰামৰ্শ দাখিল কৰিব। চাংমাই টুইট কৰি কয় যে মেঘালয় অসম সীমান্ত সমস্যা সমাধানৰ বাবে কেবিনেটে 3খন আঞ্চলিক সমিতি সকলো পৰামৰ্শত অনুমোদন জনাইছে। দুয়োখন ৰাজ্যৰ পৰামৰ্শ গৃহ মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মই গৃহমন্ত্ৰী অমিত শ্বাহক পৰৱৰ্তী পদক্ষেপৰ বাবে সাক্ষাৎ কৰিম। উল্লেখ্য যে মেঘালয়ৰ দৰে অসমেও বিতৰ্কিত সীমান্ত সমস্যা সমাধানৰ বাবে এখন সমিতি গঠন কৰিছিল, যিয়ে এই ক্ষেত্ৰত প্ৰস্তাৱবোৰ আগবঢ়াইছে। এতিয়া দুয়োখন ৰাজ্যত প্ৰস্তাৱসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সন্মুখত ৰখা হ'ব, যিয়ে ইয়াক বিবেচনা কৰি দীৰ্ঘদিনীয়া বিবাদ সমাধান কৰাত চূড়ান্ত ভূমিকা পালন কৰিব।